পোনপ্ৰথমে আপোনালোকক মোৰ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজি আমাৰ গণপতি বিসৰ্জন সময় হৈছে আৰু অকণমান দেৰিকৈ আমাৰ গণপতিক লৈ যোৱা হ'ব। গণপতিক লৈ পিনি সাগৰ নদী কাষলৈ লৈ যাব আৰু আমাৰ এপাৰ্টমেণ্টৰ সকলো ডেন্সক আপোনালোকে এয়া আমাৰ জ্যেষ্ঠৰ পৰা সৰুৰ পৰা ধৰি বোৱাৰী বুলিবলৈ খেল নাই, ডেকা গাভৰু ছাৰবিলাক মেডামবিলাক সম্পূৰ্ণ ডেন্সত মগ্ন হৈছে। এইবিলাক এবছৰ মূৰত এটা ফূৰ্তি কৰে, মানে এনেকৈ ফূৰ্তি কৰে। এনেকুৱা গণেশ পূজা নিয়াৰ সময়ত গণেশ নিয়াৰ সময়ত তেখেতলোকে সম্পূৰ্ণ মন খুলচা মানে ফূৰ্তি কৰে। আৰু যেতিয়া দীপাৱলী আহিব দীপাৱলী দিনাখনি ফূৰ্তি কৰে অলপমান, কিন্তু সমূহ মানুহ অহা নাই। 600 মানুহ আছে, 600 ফ্লাইটত 600 মানুহ অহা নাই, কিন্তু আহিছে যিমান মানুহ আহিব লাগে সিমানেই আহিছে, আধাটো আহিছে, কিন্তু ফুল অহা নাই। কিন্তু ফুল অহাতে মানুহ বহুত অৰিজিনেল। এতিয়া এইবিলাক মেডামবিলাকে নাচিছে, ডেন্স কৰিছে, কণ মেডামেনীটো কণ মানে এতিয়া পিতেকবিলাকেও নাচিছে, বাপেকবিলাকেও নাচিছে, সম্পূৰ্ণ মানুহে নাচিছে। তাৰপিছত চাব আপোনালোকে আমাৰ ভিডিঅ' আহি আছে, আমাৰ চিকিউৰিটিবিলাকেও ডেন্স কৰিছিলে, কিন্তু নকাকৈ টকা নাই, চবেই ডেন্স কৰিছে ইয়াত চাওক আপোনালোকে। আৰু মানুহবিলাকৰ চবৰে মনত একদম উল্লাস, গণপতি যাবলৈ লৈছে। মানে এতিয়া দুখ লাগিলেও এতিয়া দুখ কৰিব নোৱাৰে না। বিদায় পৰ্ব মানে মন ফূৰ্তি কৰি পিনি বিদায় দিবলৈ বিচাৰিছে গণপতিকে। এটাই কথা, বিদায় দিয়া অৱস্থাত মন চন চবৰে ভাল লগাকৈ বিদায় দিয়ে। সেইটোৱে, বছৰটো ভালে কুশলে থাকক চবৰে, আপোনালোকেও থাকক, আমাৰ এপাৰ্টমেণ্টত দি থকা মানুহবিলাকেও থাকক। অলপমান মনবিলাক ভাল হওক। এইবিলাকে বহুত কিটাকিটি বহুত বেয়াকৈ গালি দি দিয়ে, সেইবিলাকৰ মনবিলাক অকণ ভাল হওক ন। তেতিয়া আমি 2 টকা বেছিকৈ পাম, কেতিয়াবা ৰাতি খাই মেলি আহিলে আমাক 2 টকা দি থৈ যাব। সেইটোৱে কওঁ নে কি বাৰু আপোনালোকে কওক। আমাৰ ছাৰেতো পূৰা নাচিব লাগি গৈছে, ডেন্সত একদম মগ্ন। মেডামবিলাকত টিকাইছে, মানে পূৰা দাঙিছে। কিছুমানৰ ঢেপেচিবিলাকত টিকাই নাই ভঙা, কিন্তু হ'লেও সিহঁতি নাচিবলৈ নাই এৰিছে, নাচিবই সিহঁতি। তাৰপিছত আপোনালোকক আৰু এটা দৃশ্য দেখুৱাই আছোঁ, ৰ'ব, বেছি সময় থাকিব নালাগে। আমাৰ ইলেক্ট্ৰিচিয়ানবিলাকত তেলেগু ডেন্স চাওক, ইয়াত তেলেগু ডেন্স। এয়া আমাৰ ছাৰ, এইবিলাক মেইনটেনেঞ্চৰ মানুহ। যিবিলাক কলপতীয়া কালাৰৰ নিচিনা কাপোৰ পিন্ধিছে এইবিলাক ইলেক্ট্ৰিচিয়ান প্লাম্বাৰ। যিবিলাক চকলেট কালাৰ হোৱাইট কালাৰ কাপোৰ পিন্ধি থকা কিছুমান আছে না, এইবিলাক আমাৰ ছাৰ। এইবিলাক মানে মেইনটেনেঞ্চৰ কাম কৰে, আমাৰ চিকিউৰিটি চোৱাচিতাবিলাক কৰে। হৈছেন আমাৰ বেলেগ ডেন্স দিছে। কিছুমান ডেন্স চাবচোন, সিহঁতৰ গা যিটো ভঙত ভাঙে। আমাৰ এই দুজনী লেডিজ গাৰ্ডো থাকিব নোৱাৰোঁ। এই দুজনী অসমৰ লেডিজ গাৰ্ড, এই দুজনীও মানে গা ভাগি গ'ল, সিহঁতি নাচিব পৰা নাই। সিহঁতৰ ডেন্সত একদম আৰু সিহঁতৰ ডেন্স বেলেগ ধৰণৰ। সিহঁতৰ ডেন্সটো আমাৰ কেতিয়াও নাচিব নোৱাৰে। সিহঁতি দেখিছে নহয়, বেলেগ ডেন্স মাৰে, সিহঁতৰ গা কঁকাল চব ভাঙে। এয়া বিদায় পৰ্ব গেটৰ মুখৰ আগত আহি পাই গ'লি। এয়া গেটৰ মুখৰ আগত এয়া লাষ্ট ফিনিচিং সময় আৰু এতিয়া বিদায় দিব চবেই গণপতিক। চবেই এতিয়া তালৈতো যাব নোৱাৰে, ইয়াৰ পৰাই অকণ পানী ছটিয়াব, কোনোবাই কিবাকিবি কৰিছে। এয়া মানে একদম লাষ্ট পৰ্ব। তাৰপিছত আপোনালোকক একেবাৰে আমি নদী কাষলৈ লৈ গ'লোঁ। ইয়াত আমি নদীলৈ আহিছিলোঁ, আমিও আহিছিলোঁ, মানে মই অহা নাছিলোঁ। মোৰ দুচ এটা আছিলে, দুচটোৱে মোক ভিডিঅ' মই বনাওঁ বুলি গম পাই সি মোলৈ ভিডিঅ' মানে বনাই থৈছিলে মোক দিবৰ কাৰণে, ফেচবুকটোত মোৰ পেজটোত দিবৰ কাৰণে। এইবিলাক স্মৃতি হিচাপে থাকিব। মানে ঘৰলৈ গ'লেও আপোনালোকক আমি কিবা ক'ব পাৰিম যেন ইয়াত ডিউটি কৰি থাকোঁতে আমাৰ এয়া এনেকৈ কৰিছিলে। তাৰপিছত আমাৰ গণেশ বাবা উঠোৱাব এতিয়া। চবেই শান্তি সমৃদ্ধি চবৰে হওক, কুশল হওক, সেইটোৱে। গণেশ বাবাক এতিয়া আমাৰ পানীত বিসৰ্জন দিব। এইবিলাক ক্ৰেনৰ সহায় আনিছে দেই, ওপৰৰ পৰা এইটো ক্ৰেনৰ সহায় মানুহ ইয়াত ল'বলগীয়া হয়, মানুহ লৈ পিনে উঠোৱা হয়। আমাৰ টিকেট 16 নম্বৰ 17 নম্বৰ টিকেট আছিলে। আমাৰ 5টা বজাত, আমাৰ মানে 5টা বজাত গৈছে। আমাৰ টিকেটটো দেৰিকৈ আছিলে যেন, গণেশ উঠোৱা টিকেটটো দেৰিকৈ আছিলে, সেইটোৰ পৰা আমাৰ অকণমান দেৰিকৈ যোৱা হৈছিলে। এতিয়া গণেশ উঠোৱালে বিদায়। ওম গণপতি বাবা, ওম গণপতি বাবা মৰিয়া, গণপতি বাবা মৰিয়া। গণপতি গুচি গ'ল, বিদায় ৰাইজ, বাই বাই। ভাল লাগিলে লাইক কমেণ্ট কৰিব।